Hi guys, AS Showcase Entertainment TV লৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি এনেকুৱা এজন কৌতুক শিল্পী লৈ আহিছো। আপোনালোকক সেই শিল্পীজনে কমেডি শুনাব, ডায়লগ শুনাব আৰু এনেকুৱা জমনি বাতৰি শুনাব। আপোনালোকে শুনি কৰি কিন্তু হাঁহি থাকিব লাগিব। এনেকুৱা আপোনালোকে নিশ্চয় জানিব বিচাৰিছে তেওঁৰ নামটো কি? হয় নে নহয়? মই তেওঁৰ নামটো কৈ দিছো। তেওঁৰ নামটো হৈছে পুলিন কুমাৰ নাথ। গাইজ এতিয়ালৈ যদি আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ভিডিঅ'ৰ তলত যাওক। ৰেড মানে ৰঙা আখৰে এটা হেৰি আছে, এটা মানে বুটন আছে, সেই বুটনটোত ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ পাছত লগতে বেল আইকন এটা মানে কি আহি যাব, সেই বেল আইকনটিত প্ৰেছ কৰি দিয়ক, মানে সেইটোতো ক্লিক কৰি দিয়ক। তেতিয়া আমাৰ লেটেষ্ট ভিডিঅ'বিলাক চাবলৈ আপোনালোকে সোনকালে পাই যাব, মানে আগতীয়াকৈ চাব পাৰিব। আপোনালোকে যদি আমাক কণ্টেক্ট কৰিব বিচাৰিছে, কণ্টেক্ট কৰিব। হোৱাটছআপৰ নম্বৰ আমি তলত দি দিছোঁ। আপোনালোকে তাতো মেছেজ কৰিব পাৰিব কেনেকুৱা পালে, কিন্তু আমাৰ ভিডিঅ'টো কেনেকুৱা পালে জনাব। আমি এইটো কমেডি ভিডিঅ'ই বনাইছোঁ, আপোনালোকে জনাব কিন্তু। আহক এতিয়া আমি পুলিন নাথৰ সৈতে, মানে কি পুলিন নাথৰ কমেডি শুনো। তোমাৰ এয়া আমাৰ জনপ্ৰিয় কৌতুক শিল্পী পুলিন কুমাৰ নাথ। আপোনালোকক এই পুলিন নাথে জমনি ডায়লগ শুনাব আৰু লগতে বাতৰি একে নানান মানে এনেকুৱা জমনি বাতৰি আপোনালোকে শুনিলে কিন্তু হাঁহিত থাকিব নোৱাৰিব। আহক আপোনালোকে পুলিনৰ সৈতে কথা বতৰা পাতক আৰু তেওঁ বাতৰি শুনক। আৰু আপোনালোকক মানে কি এটা কথা ক'ব খুজিছোঁ, আপোনালোকে যদি এতিয়ালৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰক। বন্ধুসকল, আমাৰ যদি ভিডিঅ'বিলাক চাই যদি ভাল লাগে, লাইক কৰিবই লাগিব। এই অকল লাইক কৰিলেই নহ'ব, বন্ধু বান্ধৱীৰ লগত আমাৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব লাগিব। হয়। আৰু লগতে কেনেকুৱা পালে কমেণ্ট বক্সত কমেণ্ট কৰিব। আৰু আমাৰ চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰিবই লাগিব। লাগিবই বন্ধুসকল, লাগিবই। বন্ধুসকল এতিয়া আহক পুলিনৰ লগত আমি কথা বতৰা পাতোঁ। মই বাৰু যামগৈ, আপোনালোকে পুলিনৰ ডায়লগ শুনিব আৰু একদম জমনি বাতৰি শুনিব দেই। এয়া পুলিন। নমস্কাৰ। মহানন্দা মোক আজি পৰিচয়টো দিলেই কি ক'ব লাগে, আৰু মই পৰিচয় দিবলৈ মোৰ হেৰি নাই, আৰু পৰিচয় দিবলৈ হেৰি নাই। তাৰপিছত মই প্ৰথমতে জমনি মই হেৰিটাকে কৰিলোঁ আৰু ফুল ফুলে বসন্তত, হয়নে নহয় বাৰু? প্ৰেম খেলে যৌৱনত, প্ৰথম প্ৰেম ধ্বংস হ'লে সুখ নহয় জীৱনত। আপুনি বুজাই দিয়ক আকৌ এইটো। মই বুজাই মানে যেতিয়া ফুল ফুলিব, বসন্ত মাহত ফুল ফুলে, যেতিয়া ফুল ফুলে বসন্তত, যেতিয়া প্ৰেম খেলে ল'ৰাসকলে যৌৱনত, এইটো প্ৰেম খেলে, এইটো চিৰন্তন সত্য বাক্য। খেলে নেখেলে বাৰু? ফুল ফুলে প্ৰেম খেলে যৌৱনত, যেতিয়া ছোৱালীজনীক ভাল পোৱা যেতিয়া প্ৰথম প্ৰেম যেতিয়া ধ্বংস হৈ যাব, তেতিয়া যিমানে ছোৱালী নাপাওক সুখ নহয় কেতিয়াও জীৱনত। এতিয়া মই আহিছো বাতৰিলৈ। এয়া বাতৰি পঢ়িছো, পুলিন নাথে পাঞ্জাৱত 2জন ভেনামাখি নিহত, অসমত 3জন চনামাখি আহত। অসমৰ মুখ্যমন্ত্ৰী আজি নতুন দিল্লীলৈ ৰিক্সাৰে ৰাওনা কৰিব বুলি বাতৰিত উল্লেখ কৰিছে। অলপতে শৰাইঘাট বিদিশাৰ তলত এটা বেচা মাছে ভেচা লাগি এখন পানীজাহাজ 3 টুকুৰা হৈ যায়। প্ৰশান্ত মহাসাগৰত 2টা দৰিকণা মাছে খাব নাপায়। আজি বিনিময় ৰাতিপুৱা গুৱাহাটী 5 ষ্টাৰ হোটেলত মৃত্যুবৰণ কৰে বুলি বাতৰিত উল্লেখ কৰিছে। ৰাইজ, বাতৰিটো শুনি কেনেকুৱা লাগিছে? যদি ভাল লাগিছে লগতে লাইক এটা কৰি দিয়ক। আৰু এতিয়া কি কৰোঁ আৰু ডাইলগ এটাকে কৈ দিওঁ আৰু শৰতত কান্দে কুলিয়ে কু বুলি, বহুত দিনৰ পৰা ভাবি আছো তোমাক কিবা এটা কথা কম বুলি। লাগিছে গাইজ? মহানন্দা আহিবলৈ আছোন। কিয় তুমি জমনি এটা কৈ দিয়া। মই জমনি মই বৰ বেছিকে ইমান নেজানো। জানিবা দিয়া। এটা জানো, আমিও কম আৰু সেইটোকে কৈ দিয়া। গাইজ ভুল হ'লে কিন্তু ক্ষমা কৰি দিব। হ'ব দিয়া, মই আছো নহয়, কিয় টেনচন লৈ আছা? কৈছো দেই কিন্তু। কোৱা। ফুল হৈ ফুলিবা, মানে ফুল হৈ ফুলিবা, লতা হৈ বগাবা। আমাৰ ভিডিঅ'টো যদি চাই ভাল লাগিছে কমেণ্ট এটা পঠাবা আৰু লগতে ছাবস্ক্ৰাইবো কৰিবা। লাগিছে গাইজ? ভাল লাগিল জানো? মজা লাগিছে। তুমি এইটো কি পালা? হেণ্ডছেক এটা দিয়া। ইমান নেজানো কিন্তু তেওঁ কৈছো আৰু মজা লাগিছে। এতিয়া তুমি কৈ থাকা, মই যাওঁ দিয়া, তুমি কৈ থাকা। এতিয়া শুনক অন্তিম বাতৰি। মোৰ তাৰ এতিয়া বৰ বেছি সময় নাই। এতিয়া এটা কৰিলে মই বিদায় ল'ব ওলাইছো। এতিয়া এই অঞ্চলৰ কাউন্সিলাৰ জনাইছে যে আমাৰ এইখিনিতে কেইটামান মণ্ডপস্থলী হৈছে,
তাৰ বাবেও 60জন পুত্ৰ বিচাৰিছোঁ। মানুহকেইজন শিক্ষাগত এনেধৰণৰ হ'ব লাগিব যে আধা গিলাচ মদ খাই ৰাস্তা ঘাটে পৰি থকা হ'ব লাগিব, আৰু দ্বিতীয়তে 1.5 গ্লাছ মদ খাই ডেকা চিঙাৰ লগত কাজিয়া লাগি মুখত ক'লা ক'লা দাগ থকা হ'ব লাগিব, আৰু তৃতীয়তে 2.5 গ্লাছ মদ খাই ঘৰৰ তিনি চলিৰ লগত অশান্তি সৃষ্টি কৰি থকা হ'ব লাগিব। নমস্কাৰ, আজিলৈ বিদায়। গাইজ, ভিডিঅ'টো ভাল লাগিল না চাই? কেনেকুৱা পালে কমেণ্ট বক্সত জনাব। আৰু এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক আমি কাতি বিহুৰ হিয়া ভৰা ওলগ যাচিলোঁ, আপোনালোকৰ যাতে জীৱনটো সুখৰ হয়। আৰু ফ্ৰেণ্ড প্লিজ ভিডিঅ'টো যদি ভাল লাগে লাইক এটা কৰক, আৰু কেনেকুৱা পালে কমেণ্ট বক্সত জনাব। আৰু বন্ধু বান্ধৱীৰ লগত আমাৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰক, আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰক প্লিজ গাইজ। এতিয়ালৈ যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰক। মোৰ ফালৰ পৰা কাতি বিহু হিৰা ভৰা